এভৰিৱান মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো নিশ্চয় ভালে আছে। আজি হ'ল 21 নৱেম্বৰ দিনটো আমাৰ কাৰণে এটা বিশেষ দিন আৰু এই দিনটোতে আমাৰ মাজলৈ আমাৰ একমাত্ৰ সন্তান আহিছিল আৰু ভগৱানক ধন্যবাদ দিব লাগিব যাতে ভগৱানে ইমান ধুনীয়া এটা উপহাৰ আমাক দিয়াৰ কাৰণে। আৰু ইউটিউব চেনেলটো খোলা মোৰ বিশেষ দিন হোৱা নাই, 2-3 মাহ হৈছেহে মাথো আৰু বিশেষ একো ভিডিঅ' ভালকৈ দিবও পৰা নাই আৰু মই চেষ্টা কৰিম বাৰু আপোনালোকৰ কাৰণে ভাল ভাল ভিডিঅ' লৈ আহিবলৈ। আৰু ইউটিউব চেনেলটো খোলাৰ পৰা প্ৰথম এবাৰ বাৰ্থডে পাইছোঁ, সেইকাৰণে ভাবিলোঁ আপোনালোকক তাৰ বাৰ্থডেটো কিছু মুহূৰ্ত আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আৰু ভৱিষ্যতেও ভিডিঅ'টো থাকি যাব মেমৰি হিচাপে, সিও চাই ভাল পাব পিছত ডাঙৰ হ'লে, সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো কৰোঁ বুলি। আৰু আপোনালোকে ল'ৰাটোক বহুত মৰম আৰু আশীৰ্বাদ কৰিব যাতে সি ডাঙৰ মানুহ হিচাপে নহয় এজন সৎ আৰু ভাল মানুহ হিচাপে যাতে পৰিচয় দিব পাৰে, তাৰ কাৰণে আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব। আজি ভিডিঅ'টো নাযাবও পাৰে, 2-3 দিনৰ পিছতো যাব পাৰে। যেতিয়াই আপোনালোকে ভিডিঅ'টো পায় তেতিয়াই তাক উইচ কৰিব, আশীৰ্বাদ কৰিব সকলোৱে যাতে সি ভাল হয় বা এজন সৎ মানুহ হিচাপে পৰিচয় দিব পাৰে। আৰু তেতিয়াহ'লে ব'লক, আজি বহুত বেছি কথা ক'লোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যিসকলে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেলটো বজাই অল কৰি দিব, তেতিয়া মোৰ আহিবলগীয়া ন'টিফিকেশ্যনবিলাক আপোনালোকে প্ৰথমতেই পাব। তেতিয়াহ'লে ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া বেলুন ফুলাই আছে আমাৰ খুৰাজীয়ে, এয়া মোৰ খুৰা হয়নে? এয়া ৰাতিপুৱাই আহি বেলুন ফুলাই আছে। বাৰ্থডে বয় আজি গা ধুৱাই নাই, গা ধুবা।
দি দিয়া দেখা দে পোৱালি ক'ত গ'ল